ইমান গৰম এই পূজাৰ বতৰতনো ইমান ৰ'দ দিয়ে নে আগতে সেই পূজাত আমি জেকেট চুৱেটাৰ পিন্ধি ওলাই যাওঁ এতিয়া দেখোন হাফ পেণ্ট আৰু গেঞ্জি পিন্ধিহে যাব লাগিব বাৰু পূজাও আপডেট হ'ল চাগে আৰু আগতকে বাৰু গৰম বুলিতো ঘৰত বহি থাকিলেও নহ'ব নহয় পূজাত কিবা এটা কৰিব লাগিব দোকান এখনকে দিয়া যাওক নহ'লে কিন্তু পিছে কিহৰ দোকান দিমনো এই গাঁৱৰ মনেশ্বৰে দেখোন জেলেপি দোকান দিলেই মই খোৱা বস্তু নিদিওঁ কিন্তু হেই পাই গলো সেই মণিহাৰী আৰু বেলুনৰ দোকান দিম ছোৱালীবোৰ পাগল নহয় এইবোৰত মজা হ'ব এইটোৱে ফিক্স কৰিলো আৰু কিন্তু পিছে অকলে অকলে কেনেকৈ দিওঁ বাৰু কিবা এটা কৰিব লাগিব আগতে বস্তুখিনিকে হ'লচেলৰ পৰা কিনি লওঁগেচোন বাৰু তাৰপিছত দেখা যাব কিবা এটা মেনেজ হ'ব আৰু হৰি দোকানী সেই আইনাখন আগত লৈ কি চাই আছে দাদা আহক আহক সেই তাৰ কথাত গুৰুত্ব নিদিব তাৰ কামেই সেইটো আপুনি কওকচোন কি লাগে আপোনাক হেৰি দোকানী সেই মণিহাৰীৰ দাম কেনেহে আজিকালি কেনেকুৱা বা ৰেট চলি আছে এইবোৰ দাদা দামটো বাৰু পাছত হ'ব আগতে আপুনি পচন্দ কৰি লওকচোন বাৰু কোনযোৰ ল'ব হৰি দোকানী হয় মই এযোৰ দুযোৰ লোৱা ভকত নহয় দেই 10 কেজিমান ল'ম পিছে আছেনে নাই দোকানত শুনি পেলাই ভয় খাই গ'ল নেকি মুখ মেলি দিলে যে নাই নাই কেলে ভয় খামনো ইমান ডাঙৰ দোকান এনেই দিছো নে আপুনি পচন্দ কৰি দিয়ক খালি মাল উলিয়াই দিয়াৰ দায়িত্ব মোৰ কিন্তু কেজি হিচাপত নাপাব নহয় এইবোৰতো যোৰা হিচাপতহে বেচা হয় ঠিক আছে তেন্তে মোক 100 যোৰ উলিয়াই দিয়া ধুনীয়া চাই 1000 টকা দিম আৰু সেই মুখেদি ফুলোৱা বেলুনটোও দিবা 500 টামান দাদা আপুনি যে কথা কয় আৰু দেই মুখেদি ফুলোৱা বেলুনৰ বাহিৰে আৰুনো কিহেদি ফুলোৱা বেলুন পাব আপুনি আগতে সেই আমি কিমান বেলুন পোকৰ দি ফুলাইছিলো কিন্তু এতিয়া আৰু পিছে দেহাত সেইযোৰ নাই আৰু গতিকে মুখেদি ফুলোৱাই দিয়ক আৰু হ'ব দিয়ক দাদা মই আপোনাৰ বস্তুবোৰ উলিয়াই আনো ৰ'ব আপুনি ইয়াতে অকণমান ৰখক দেই এইয়া দাদা লওক আপোনাৰ মাল দাদা বস্তুবোৰ ভালকে দিছেতো মই কিন্তু নাচালোৱে দেই ভাল কোৱালিটিৰ দিছে নহয় পাছত আকৌ ৰিটাৰ্ণ কৰিব লগা যাতে নহয় আৰু নাই নাই কিয় তেনেকুৱা কৰিম একদম টপ ক্লাছ মাল ভৰাই দিছো পুৰা চলিব তুমি খালি বিকাতহে বল আৰু তেন্তে এইটো লওক পইচাটো দেই মই এতিয়া গৈ থাকো আচলটোকে পালো আৰু এতিয়া বেগে চেগে দেখি পেলাই বম কামোৰ দিব এতিয়া এইটোৱে পলোৱাই ভাল আৰু নাই পিয়া ভুচুং পহুৰ জাত চোলা নিপিন্ধা চালা তই এই ইমানবোৰ বস্তু লৈ কলৈ যোৱা হয় কৰবাত ৰাতি সিন্ধি দিলি নেকি দাইটি তেনেকে সদায় মোক নাইপিয়া নাইপিয়াকৈ মাতি নাথাকিবি দেই খং উঠিলে একেবাৰে ডেকা বুঢ়া নাচাম বাপেকে ইমান গৰমত মূৰৰ ঘাম মাটিত নেপেলোৱাকৈ মই বজাৰবোৰ কৰি আনিছো আৰু আপুনি এইবোৰ চুৰ কৰি আনা বুলি কবলৈ আহিছে সগুনে খোৱা মুখখন দেখোন বৰ লৌ লৌকে আহিছ আৰু ইমান লাওপাত কচুপাত না তোৰ মুখখন কেলে নকম আপুনিনো কিয় মোক চুৰ কৰি আনা বুলি কৈছে নিজৰ চাগে আগতে বহুত হিন্দী খনৰ এক্সপিৰিয়েঞ্চ আছে ন সেইকাৰণেহে মোক এনেকে কৈছে হিন্দী খানোতেই চাগে আপোনাৰ এই কঁকাল লাগি আৰু পিঠি খোজা হৈ গ'ল ন কণা মোচৰা কথা কবলৈ আহিছ তোৰ লগত কোনে চুপতি কৰে যলৈ যা গৈ থাক মোৰ কি আহে যায় কাৰো একো আহিবও নালাগে আৰু যাবও নালাগে নিজৰ কামত মাথা মাৰক যাওক বেলেগে কি কৰিছে তাক চাই থাকিব নালাগে এনেই ইমান গৰম পৰিছে তাকে 12 বছৰ কথা কৈ পেলাই মোৰ মূৰটো খাব নালাগে যাওক যাওক নিজৰ কামত যাওক পাপা পাপা পূজা চাব যাওঁ ব'লা না আজি নৱমীয়ে হ'ল দেখোন এইবাৰ পূজা চোৱাই হোৱা নাই পাপা বলাচোন লগৰ সবে একে পূজা মণ্ডপত সেলফি উঠি উঠি ফেসবুক ফালি আছে মইহে এতিয়ালৈকে এখনো দিব পৰা নাই পূজা বুলি বলাচোন যাম হেৰো পিখাছত এই টিভিত দেখোন চাই আছ পূজা আকৌনো একে সোপাকে গৈ চাব লাগে নে ঘৰতে বহি চাই থাক আৰামত আৰু তই যে ফটো উঠা কথা কৈছ সেই পূজা চাব যাওঁ নে ফটো উঠিব যাওঁ হা আৰু মুখত সেই লেপন দি যি সোপাহে ফটো উঠে সেনেকে উঠাতকে নুঠাই ভাল ফটো হেৰো নহব পাপা যামেই পূজা চাব পিষ্টল কিনিব লাগিব গাড়ী কিনিব লাগিব বেলুনো কিনিব লাগিব কিমান যে কিনিব লগা আছে ব'লা ব'লা পূজা চাব যাম ব'লা হেৰো সেইবোৰ দেখোন পানী কেঁচুৱাইহে লয় তইনো এই প্ৰকাণ্ড ডেকাটো হৈ এই পূজাত সেয়া ল'ম বুলি ভাবিব লাগে নে বাৰু ইহঁতে ইমান জোৰ জবৰদস্তি কৰি আছে আপুনিনো এপাক উলিয়াই লৈ নাযায় কিয় আজি নৱমী হ'ল কাইলৈ দশমী পূজা শেষেই দেখোন আৰুনো কেতিয়া নিব আজি এপাক লৈ যাওকচোন দুইটাকে পাপা দেখিছা মায়েও যাবলৈ দিছে তুমিনো কিয় নিনিয়া বলাচোন যাওঁ
তহঁতৰ পৰা শান্তি নাই আৰু বাৰু হ'ব দে ওলাহত ব'ল পূজা চাই আহোঁগৈ আৰু ফুলেশ্বৰী তুমি ওলোৱা নহ'লে ঘৰতে অকলে অকলে থাকিব নালাগে হ'ব দিয়ক ওলাওঁগে তেতিয়াহ'লে আৰু সেই ওলাওঁতে কিন্তু মোৰ অকণ সময় লাগিব হা আপুনি আকৌ উৎপাত কৰি নাথাকিব পূজা বুলি অকণ ষ্টাইল মাৰি যাওঁ মজা লাগিব আজি তামাম ফূৰ্তি কৰিম পূজাত ৰাইজ আহক আহক মণিহাৰী পাব নতুন ডিজাইনৰ মণিহাৰী বেলুনো পাব 12ৰখনীয়া বেলুন দেই গৰনীয়া বেলুন দীঘলীয়া বেলুন আলুগুটি বেলুন সাপ বেলুন যি লাগে তাকেই পাব আহক আহক ৰাইজ অ খুৰা নতুন ডিজাইনৰ মণিহাৰী দেখাওকচোন চাওঁ কেনেকুৱা আছে ঐ তোমালোকৰ সেইকেইটা বিট চকু নে কি নে পকেটত চকুকেইটা ভৰাই আনিছা ভালকৈ দেখা নোপোৱা নেকি মোক কোনটো এংগুলৰ পৰা খুৰাহেন দেখি হা হয় এটা সময়ত কিমান মাছৰ বাকলি খালো কলগছৰ মুঢ়া দাঙিলো এটা হাতে আৰু কাপোৰ বান্ধি তামোল গছত যে কিমান বগালো তাৰপিছতহে এই ইমান ধুনীয়া বডি থকা মানুহটো তোমালোকে খুৰা বনাই পেলালা চৰি আপোনাক দাদাই মাতিম তেনেহ'লে দিয়ক প্ৰথমে আকৌ দেখি আপোনাক খুৰা যেনহে লাগিছিলে বাৰু এইবিলাক বাদ দিয়কচোন নতুন ডিজাইনৰ কি মণিহাৰী আছে দেখাওকচোন এই ষ্টন থকা ব্ৰেচলেট হ'ব নেকি বাৰু আৰু মই নেইল পলিচ এটা ল'ম ফুট পেকেট ল'ম তাৰপিছত কুচকুচ এটাহে বেন ল'ম সেয়া দেখাওকচোন মোক আই কি হে ভণ্টি তুমি এতিয়াও ইমান আউটডেটেডে হৈ আছানে এইবোৰৰ দিন উকলিল নহয় এতিয়া নতুন ডিজাইনৰ বস্তু বহুত ওলাইছে আৰু মোৰ দোকানত আনকমন বস্তু বহুত আছে সেইবোৰ পিন্ধিলে তোমাক একেবাৰে নোচোৱাই চাব আৰু পূজাত একেবাৰে গোটেইজনী জিলিকি থাকিবা মজা দাদা তেন্তে মোক দিয়কচোন যি ভাল আছে নহ'লে মোক ধুনীয়া চাই কাণফুলি এযোৰ দেখাওক না মই তাতে ফটো উঠিব লাগিব ন ফটোততো জিলিকিব লাগিব ন এই ৰিংটো কিন্তু বৰ ভাল লাগিছে দেই অলপ আনকমনো হয় সেইটো দেখাওকচোন মোক পিছে ইয়াৰ দাম কিমান হ'ব বেছি আকৌ জুইচাই দাম নক'ব হা ল'ব পৰাটোৱে কওক নকওঁ দিয়া কেলেনো বেছিকৈ দাম কম আকৌ পিছে তুমি নিবা কিমান মই আকৌ কেজি হিচাপতহে বেচিম কেজি আকৌ 1000 টকা কিন্তু এইটো আকৌ কি কথা এইজন কি ধৰণৰ দোকানী হে ৰিংটো হ'বলা কেজি চিষ্টেমত কিনে হা ভণ্টি মোৰ দোকানত আনকমন বস্তুৱে পাবা সেই ডিছকাউণ্ট দি দিম আধা কেজিমান লৈ যোৱা একে গোটেই গাঁৱতে পিন্ধাব পাৰিবা খুব খং উঠে যিটো বস্তু পচন্দ হৈছে সেইটোতে আকৌ দাদাজনে একে উল্টা পুল্টা দাম কৈছে মানে শুনকচোন দাদা আমাৰ দুজনীক দুযোৰ দিয়ক বাকী আমাৰ গাঁৱৰ মানুহক পিন্ধাবলৈ কোনো দৰকাৰ নাই নহয় এই দুটাত 200 দিম দিলে যদি দিয়ক হ'ব দিয়া ভণ্টি ইমান খেচনি শুনি থাকিবলৈ নাই আৰু মই দিয়া টকা 200 দিয়া আৰু লৈ যোৱা তোমালোকৰ ৰিংকেইটা পইচা পাতি নাথাকিলে এনেকে মানুহ বজাৰলৈ আহিব নালাগে দেই মাত্ৰ ইমানখন দোকানৰ পৰা 2 পিচ ৰিং লৈ গৈছে 1 কেজিমান নিব লাগে মোৰ বহনিটোৱে ভাল নহ'ল পিছে ইমান গৰম আৰু ইমান ভিৰ তাতে কৰোণাটো যোৱাই নাই এই পিশাচ জাকৰ উৎপাতত এই ভিৰতে পূজা চাবলৈ আহিব লগা হ'ল দেই এতিয়া চা এই ভিৰত পূজা পাপা হয়তো চোৱাচোন পুতুকন্দা নহয়নে পূজাত দোকান দিছে যেন পাওঁ ব'লা পটককে যাওঁ হয়তো এইখনতো পুতুকনৰ দোকান ব'লকচোন অকণ আগুৱাই যাওঁ সেই মণিহাৰী দোকানেই দিছে সি ব'লক ভালেই হ'ল ব'লক সেই মণিহাৰী কেইটামান মই পিলিয়াই ল'ম বুলি ভাবি আছো সেই তাৰ দোকানৰ পৰাই ল'ব পাৰিম বেগে আহক ভিৰ নহওঁতে আমি সেই তাৰ দোকানৰ পৰা বস্তুখিনি লৈ লওঁগে আহক এই পিতাম্বৰ দাহঁত দেখোন গোটেই সপৰিয়ালে মোৰ ফাললৈকে আহিছে এই মোৰ দোকানলৈকে আহিব পায় ভালেই হৈছে তামাম লাভ ল'ম আজি ইহঁতৰ পৰা পুতুকন্দা তুমি পূজাত দোকান দিছা বুলি দেখোন গমেই পোৱা নাই মজা পুতুকন্দা মই কিন্তু আপোনাৰ দোকানৰ পৰা বহুত বস্তু ল'ম দেই ইমান ধুনীয়া বস্তু ৰাখিছে সববিলাক আনকমন দেখোন চোৱাচোন মা এইবিলাক ইমান ধুনীয়া ডিজাইনৰ কাণফুলি চেইন ইয়েৰিংছ বহুত আছে দেই হয় দিয়া পুতুকন এহেঁতক কি লাগে দি দিয়াচোন মোক একে গোটেই ৰাস্তাটোত খাই মাৰিছে আৰু পিলি মোৰ ইয়াত গোটেই আনকমন বস্তুৱে আছে মই গৈ নিজেহে চইচ কৰি উঠাই আনিছো তুমি এতিয়া পচন্দ কৰি দিয়া মই এটা এটাকে উলিয়াইহে যাম পুতুকন মোক সেই বস্তু অলপ দিয়াচোন তোমাৰ সেই সোণালী ৰঙৰ যে সেই খাৰু এযোৰ দিয়া আকৌ সেই ফুট পেকেট এটা দিয়া নেইল পলিচ এটা আকৌ কাণফুলি এযোৰ লওঁ নেকি বৰ ধুনীয়া লাগিছে দেখোন ডিজাইন দিয়া লিপষ্টিক কাণফুলি যি য'ত আছে দিয়া সেই বহুত দিনৰ পৰা বস্তুকেইটা নাছিলে একেবাৰে বোলো পূজাতে ল'ম ভাবি আছিলো ভালেই হ'ল দিয়া আজি তোমাৰ দোকানতে গোটেইকেইটা পাইছো দি দিয়াচোন মোক সেই গোটেইকেইটাকে ইমানবোৰ বস্তু লোৱা নে পুতুকনৰ দোকানেই খালী হৈ যাব দেখোন
পীতাম্বৰ দা সেই আপোনাৰ স্বভাৱটো যোৱাই নাই দেখোন। সেই গোটেই পৰিয়ালটোকে পূজা চাবলৈ বুলি লৈ আহিছে আৰু এতিয়া বস্তু কিনা সময়টো এনেকেনো থাকেনে? বৌ আপুনি যি লাগে লৈ লওক। এইটো লোৱা পিলি, গোটেইখিনি বস্তু ইয়াতে ভৰাই দিছো দেই মই। পুতুকণ দা মোক হ'লে একো নিদিলা, মাহঁতক হ'লে চব দিলা তুমি। গেন্ধেলা তোমাকনো কেলে নিদিম অ'? এই পিনে আহা, তোমাৰ কাৰণে এইটো আনি থৈছো মই। এইটো লোৱাহি। এইটো লোৱা তোমাৰ কাৰণে স্পেচিয়েল কজলা বেলুন। 3 মাহৰ পৰা 6 মাহৰ গেৰাণ্টি দিছো। সেই পামো নাযাব আৰু বেলুনো নুফুটিব। আইও এইটো আকৌ কেনেকুৱা বেলুন? বৰ তামাম বেলুন দেই। পীতাম্বৰ দা সেই বজাৰ পাতি কৰি হ'ল যদি পেমেণ্টটো কৰি দিয়ক আৰু। আই সেই ঘৰতেনো কিহৰ পেমেণ্টৰ হিচাপ হে? মই ভাবিছিলো তুমি পূজা বুলি কিবা গিফ্টহে দিছা আমাক। এতিয়া পইচা দিব লাগিব। তেনেহ'লে খাতাতে লিখি থোৱা, যোৱা পিছত কিবা এটা মিলাম আৰু। এতিয়া লাষ্টত গৈ এইটোহে হ'লগে আৰু। এনেকে হ'লে মই দোকান নিদিয়াই ভাল আৰু। মোৰ গোটেই ব্যৱসায় ধোঁৱা চাঙত উঠিল। কাইলৈ পৰা বন্ধে কৰি দিয়া যাওক নেকি আৰু। ঐ তহঁতৰ বজাৰ পাতি কৰি হ'ল যদি ব'ল ঘৰলৈ যাওঁগে আৰু, বহুত দেৰি হ'ল নহয়। পুতুকণ সেই হিচাপবোৰ পাছলৈ মেলি থবা আৰু, পাছতহে দিম মই দেই। গতিকে ৰাইজ, পূজা বুলি আপোনালোকেও বজাৰ কৰিছে নহয় চাগৈ। মোৰে দেখিছে নহয় গতি কি হ'ল, দোকানত লালবাতিহে জ্বলিল আৰু। ঠিক আছে বাৰু, আজিৰ এই পূজাৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। হেপী দুৰ্গা পূজা।